কবিতাৰ শিৰোনাম পুৰুষত্ব। কথা বিজিত গগৈ। পাঠ মাধুৰ্য বৰা। ধৈৰ্যৰ সীমনত আকৌ গাম্ভীৰ্য, দৈহিক স্খলনৰ জীৱন্ত ৰূপ, পাৰিবাৰিক সুখৰ অক্লান্ত সৈনিক, বিধিগত জীৱনৰ লক্ষ্মণ ৰেখাৰ চক্ৰবেহুত আজি অক্ষছত্ৰী সম্ৰাট, সপোন কাৰেঙৰ স্ৰষ্টা তেওঁ। কিন্তু কলংকিত নাৰীৰ অভিশাপ, জীৱনৰ কাঁইটীয়া কেঁকুৰিত খৰমহীন মানৱৰ ৰূপত দেৱতা, আকাংক্ষা আৰু লিপ্সাৰ সমাধিত অবলা নাৰীৰ দেহ বিচাৰ গীত, সপোনৰ ঊৰ্ধ্বগামী যুঁজত প্ৰকৃতিবিহীন নদীৰ সীমনা, চপৰে চপৰে খহিছে কেঁচা মঙহ, কথাৰ জৰিত ভীষ্মৰ সৰ্যাতীত পিননি, পুৰুষত্বৰ অভিশাপত জীয়াই থকাৰ যুঁজ, অমানিশাৰে কিচকিচিয়া নিশাত এখুত পোহৰ, সৃষ্টিৰ বুকুচাত দেহ জলৰ আভূষণ, কণ্টকময় খোজত সুগন্ধি ফুলৰ দলিচা, কাৰোবাৰ প্ৰেম, কাৰোবাৰ প্ৰেৰণা, কাৰোবাৰ মিত্ৰ আৰু কাৰোবাৰ সৰ্বস্ব। পুৰুষত্ব, ভৌতিক জগতৰ এক জীয়া সত্য, বিভীষিকা পথৰ এখন ৰঙীন ফুলৰ বাগিচা, নাৰীৰ স্পন্দনৰ মৰহা গোলাপ। জয়তু মানৱ, জয়তু সুবাস, জয়তু পুৰুষত্ব।